আমাৰ অসমৰ বহুত অঞ্চলত স্থানীয় মাধ্যমত কিছুমান ভাল ভাল স্কুল গঢ় লৈ উঠিছে শংকৰদেৱ শিশু নিকেতন জাতীয় বিদ্যালয় বিভিন্ন আমাৰ বৰাক ভেলীত সৰস্বতী শিশু নিকেতন হ'ব বিভিন্ন বিদ্যালয় য'ত নেকি ভাল ভাল স্থানীয় ভাষাৰ শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে আজি আমি শিক্ষা বিভাগক নিৰ্দেশ দিছোঁ যে সেই বিদ্যালয়সমূহৰ 25% সিট চৰকাৰে লৈ ল'ব পাৰে নেকি আৰু চৰকাৰে ষ্টুডেণ্ট নিদিয়ে গাঁওখনৰে দুখীয়া 25% ল'ৰাই এডমিশ্যন ল'ব পাৰে নেকি RT এক্টত তাৰ ব্যৱস্থা আছিলেই কিন্তু আমাৰ অসম চৰকাৰে তাক ইমান দিনে ৰূপায়ণ কৰা নাছিলে এইটো যদি ৰূপায়ণ হয় তেতিয়াহ'লে এই ধৰণৰ ভাল অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকত যিবিলাক সামাজিক সংস্থাসমূহে পৰিচালনা কৰে প্ৰফিট মটিভ নাই য'ত মালিক নাথাকে কোনোবা নহয় কোনোবা সমিতিয়ে পৰিচালনা কৰে তেনেকুৱা স্কুলবিলাকত যদি আমি 25% সিট দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে আমি মুকলি কৰি দিব পাৰোঁ এটা পৰীক্ষা লৈ পেলাই কম্পিটিশ্যন কৰি 25% ষ্টুডেণ্ট তেওঁলোকে ল'ব আৰু তাৰ ফিজটো যিয়ে প্ৰচলিত ফিজ নহওক কিয় ফিজটো ৰাজ্য চৰকাৰে দিব তেতিয়া বহুত ল'ৰা ছোৱালী দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যাৰ মনত এটা ইচ্ছা থাকে কিছু অন্তত মেধাৰ ভিত্তিত পৰীক্ষা দি তেনেকুৱা স্কুলবিলাকত নামভৰ্তি কৰিব পাৰিব আৰু ইয়াত স্কুলৰ কোনো আমি ঠিক কৰি নিদিওঁ যি স্কুলে পঞ্জীয়নভুক্ত কৰে কোনোবাই ক'ব পাৰে শংকৰদেৱ স্কুলৰ কাৰণে মৰম কৰিলে তেনেকুৱা নহয় স্কুলখনেও পঞ্জীয়ন কৰিব লাগিব যে হয় এইটো আঁচনিৰ অধীনত মই 25% ষ্টুডেণ্ট ল'ব খোজোঁ আৰু যি স্কুলে ইংলিছ মিডিয়ামক আমি নিদিওঁ অকল মাধ্যমিক যিটো ভাষা বড়ো মিডিয়াম অসমীয়া মিডিয়াম বৰাক ভেলীত বেংগলী মিডিয়াম বা স্থানীয় জনজাতীয় মিডিয়াম যিকেইটা আছে ৰাভা মিডিয়াম আছে যি অসমীয়া আৰু থলুৱা ভাষা বা বৰাক ভেলীত বেংগলী ভাষাত কৰে তেওঁলোকৰ সেই ধৰণৰ স্কুলেহে ইয়াত আবেদন কৰিব পাৰিব আৰু এইটো হৈ গ'লে বহুত ল'ৰা ছোৱালীয়ে গুণগত শিক্ষা পাব পাৰিব গতিকে এই ক্ষেত্ৰতো এইখনতো আমি এই ধৰণৰ এটা নতুন আঁচনিটো নতুন নহয় RT এক্টত আগৰ পৰাই আছে কেতিয়াও আমি তাক ৰূপায়ণ কৰা নাছিলোঁ এই ব্যৱস্থাটো আনিব পাৰি নেকি শিক্ষা বিভাগক আমি পৰামৰ্শ দিছোঁ আৰু শিক্ষা বিভাগকো আমি বিভিন্ন সংগঠন বিদ্যানুৰাগী সংস্থাৰ লগতো ইয়াত কথা পাতিব দিছোঁ পোনে পোনে আমি সিদ্ধান্ত লোৱা নাই তেখেতসকলে অহা এমাহৰ ভিতৰত অসমৰ বিভিন্ন শিক্ষানুৰাগী সংগঠন সাহিত্য সভা বিভিন্ন জনৰ লগত আলোচনা কৰি কেবিনেটত এটা পূৰ্ণ প্ৰস্তাৱ আনিব আজি মাত্ৰ আমি প্ৰাৰম্ভিক প্ৰস্তাৱ এটা আমি ক্লিয়াৰ কৰিছোঁ যদি ৰাইজে বেয়া পায় আমি ড্ৰপ কৰি দিব পাৰোঁ ৰাইজে ভাল পালে ইয়াক আমি ৰাখিব